Hello viewers, welcome back to my channel. আজি এটা বহুত ডাঙৰ বস্তু মই এক্সপেৰিয়েন্স কৰিলো যোনটো সদায় মই ভিডিঅ'ত চাই থাকো। আজি মই লুকলা এয়াৰপৰ্টত থ্ৰেডি আহিলো মই ইবিসি কেম্পৰ কাৰণে আৰু মোৰ যোনটো এক্সপেৰিয়েন্স এটো মানে ওয়াৰ্ল্ডৰ মোস্ট ডেঞ্জাৰাছ এয়াৰপৰ্ট বুলি কয় আৰু স্মলেষ্ট বুলিও কয়। তো সেই এক্সপেৰিয়েন্সটো মই থ্ৰু আউট দ্য ফ্লাইট মোৰ কেনেকুৱা আছিলে মই শ্বেয়াৰ কৰি আছোঁ। গতিকে আপোনালোক ভিডিঅ'বোৰ চাই থাকিব আৰু ইবিচিৰ মানে এভাৰেষ্ট বেছ কেম্পৰ আমাৰ যোনটো যাত্ৰা আজিৰ পৰাহে ষ্টাৰ্ট হৈছে। এইটো 14-15 ডেজৰ যাত্ৰা হ'ব আৰু আপোনাৰ দিনত এভাৰেজ 6-7 ঘণ্টাকৈ আমি খোজকাঢ়িম। গতিকে মই যিমান পাৰোঁ মই কেপচাৰ কৰিবলৈ ট্ৰাই কৰিম। গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ, ভাল ভাল ভিডিঅ' মই ইয়াৰ পৰা দি থাকিম এভাৰেষ্টৰ পৰা। আৰু নেপালত কিমান ধুনীয়া নেপালখন সেইটোও মই দেখুৱাবলৈ ট্ৰাই কৰিম। Hello guys, come. Lo que nos espera. Water do we have to buy here? Yeah, they do that. Right. We're going to stop there. এখেত হৈছে নেপালী প্ৰথম মহিলা আছিলে যোনে মাউণ্ট এভাৰেষ্ট উঠিছিলে। তেখেতৰ ষ্টেচুটো দুফালে মেমৰিজ হিচাপে বনাই থোৱা হৈছে। Sumanda desa? Full disa tayo mo kahi palay. Kim morong mga saljani. Nam ki? Thank you. Nam ki banigo? Ahe na. Bye bye baby. এতিয়া আমি সাগৰমাথা ন্যাশনাল পাৰ্ক সোমালো খোজকাঢ়ি। পাকদানৰ পৰা আহিলো, আহি পেলাই সাগৰমাথা ন্যাশনাল পাৰ্ক।
we're here. How are you? Fine. A little tired. We are at Sagar Matha National Park. So, ইয়াত সোমাবলৈ পাৰ্মিট ল'ব লাগে, পাৰ্কখনত সোমাবলৈ পাৰ্মিট ল'ব লাগে। আমাৰ যোনটো গাইড আছে তেখেতে পাৰ্মিট ল'বলৈ গৈছে, আমি ইয়াতে ৱেইট কৰিছোঁ। হেল্ল', আমি এতিয়া মঞ্জুৰ পৰা গৈ আছোঁ নামচে বজাৰ। আপোনালোকক মই দেখুৱাইছোঁ আমি কোনখিনিৰ পৰা কোনখিনিত যাব লাগিব। আমি এনেকৈ বগাই যাব লাগিব। এনেকৈ যাম গৈ এইখন ব্ৰিজ ক্ৰছ কৰিম, কৰি এই তাৰ পৰা নামচি বজাৰ ষ্টাৰ্ট হ'ব। এইখিনি জুম কৰি দিছোঁ। Good one. Stay tuned. हिलेरी ब्रिज क्रॉस करिए दीदी। कौन सा? हिलेरी ब्रिज क्रॉस करनी है आपने। हिलेरी। ये हिल रहा है इसलिए हिलेरी कर रहा है। इसलिए तो कोई हिलेरी बोल दिया। আৰু এনেকৈ 3 ঘণ্টা গৈ থাকিব লাগিব। অৱস্থা বেয়া হৈ গৈছে। আপোনালোকে যদি প্লেন কৰে UBCৰ প্লিজ এক্সাৰচাইজ কৰিব। ময়ো কৰিছিলোঁ, কিন্তু আৰু কৰিব লাগিছিলে। কাৰ্ডিঅ' কৰিব, ৰানিং কৰিব। এটলিষ্ট দিনটোত 10 কিলোমিটাৰ একদিনত দৌৰিবলৈ দিছে। এনেকৈ আৰু 3 ঘণ্টা ওপৰলৈ উঠি যাব লাগিব। অৱস্থা বেয়া হৈ গৈছে। এয়া এতিয়া আমি নামচি বজাৰ আহি পালোঁ। কি ধুনীয়া ভিউ চাওকচোন, চবফালে ঘৰ। এইখনে হৈছে নামচি বজাৰ। আফটাৰ 6 to 7 hours of walking আমি কেনেবাকৈ আহি পাইছোঁ। ভাগৰত অৱস্থা বেয়া হৈ গৈছে। এইখনে হৈছে নামচি বজাৰ। ভিতৰৰ পৰা এবাৰ দেখুৱাই দিছোঁ। কি ধুনীয়া ইয়াতে আৰ্ট কৰা আছে। নামচি বজাৰ এণ্ট্ৰেঞ্চত এনেকৈ আছে। কি ধুনীয়া এইবোৰ কেফে। এইটো মন্দিৰ। ইয়াতে হোটেল আৰু লজবিলাক আছে। বিৰাট ধুনীয়া ভিউ। View from Namchi Bazaar. वो कौन सा है भैया? Tabuche Peak है। Tabuche Peak. Tabuche, Khumbula, Kumbula. top of the world Everest. Everest. And then you see the ice. There's an ice peak on the front. Okay. And then Amatablang, Thamsherku, Kusum Kangaroo, Kangde Peak, Kusum Kangaroo.
इधर दिखा दीदी कंगदे माउंट कंगदे सुंदर पीक Sundar Peak. everywhere every peak so many mountain in here Sob phale mountain. so there's a lot of people took all the heli to come to Everest View Hotel. That was the Everest View Hotel. Okay. To see the Everest and they're going back. A lot of people doing also this. There's still many helicopter. কিন্তু আমি হেলিকপ্টাৰ লোৱা নাই এভাৰেষ্ট ভিউ চাবলৈ আমি লিটাৰেলি খোজকাঢ়িম অলমষ্ট 14 days লিটাৰেলি খোজকাঢ়ি আমি এভাৰেষ্ট চাম চবফালে মাউণ্টেইনৰ ভিউ চাওক ধুনীয়া জেগা চাবলৈ আপুনি কষ্ট কৰিবই লাগিব এনেকৈ হেলিকপ্টাৰবোৰে বস্তু লৈ যায় পাহাৰৰ ওপৰলৈ ইয়াত এইটো ওপৰলৈ দেখিছেনে তলত যোন মানুহবোৰ ক্লাইম্বিং কৰে এভাৰেষ্টৰ ওপৰত গিয়াৰ্ছবোৰ চব বস্তু লৈ যাব চ' এনেকৈ হেলিকপ্টাৰ হায়াৰ কৰি পেলাই চব বস্তুবোৰ লৈ যায় এইটো এভাৰেষ্ট তাৰ ওপৰলৈ গৈ আছে নামচি বজাৰৰ পৰা খোজকাঢ়ি আহিলোঁ এখন হোটেল এভাৰেষ্ট ভিউ 3880 ওপৰত কথা কওঁতেও বহুত বেছি ঠাণ্ডা ইয়াত কথাবোৰ ৰখি ৰখি গৈছে আৰু এইখন লগতে হেলিপেড আছে আপোনালোকে যদি খোজকাঢ়ি বোলে খোজকাঢ়িব মন নাই খালি এভাৰেষ্টৰ ভিউটো চাই ঘূৰি যাওক তেতিয়া হেলিকপ্টাৰত আহিব পাৰিব